আজি আমি বনাম গাজৰ কা হালুৱা ভাবিছো আজি প্ৰথমবাৰ বনাম বনাব পাৰো নে নোৱাৰো আপোনালোকক দেখাই যাম ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক এটা মই ধুনীয়াকৈ গাজৰ কিটা ধুই পেলাই বখলিয়াই ললো মানে বাকলিটো গুচাই ললো এয়া হল গাজৰ এইটো গাজৰ এয়া মই বনাই আছো গাজৰ ৰুকি আছো তাই এনে কৈছে মই বাকলিখিনি যে কাটিছো তাইক দি দিছো যে তাই কাটি আছে এতিয়া বলক আমি যে গাজৰৰ কা হালুৱা বনাও এয়া হৈছে দুটা গাজৰ আৰু এখন হৈছে চালনী কি বুলি চালনী হে আছে এই ৰুকাখন যে এনেকে এনেকে কৰে এখন পিহনা আইতাই কৈছে যে মোক দে এতিয়া মই পিহনা পিহু ডাঙৰটোত পিহু নে সৰুটোত কৰ সৰুটোত বহুত কষ্ট হয় না অকমান পিহিলোহে বোলে কষ্টই হয় গাজৰৰ হালুৱা খাইছেগে কেনেকুৱা লাগে চাম আজি বাৰু কেনেকুৱা বা লাগে প্লেটখন নাচি থাকো দেখিছানে প্লেটখন নাচি থাকে নাচিবলৈ পৰ্যায়ও নাচি থাকে ময়ো এটা কাম কৰিবলৈ লওঁ খকে কৰা ধুমা সোনকালে এয়া মই চেনি দিছো গাজৰ কা হালুৱাত চেনি দিছো হ'ব ইয়াতে মই চেনি দিয়ে আছো হ'ব আকৌ ইয়াতে দিম অকমান সময় পিছত দিম না এতিয়াই দি দিম এতিয়া মই দি থৈছো চেনি গাখীৰত চৌকাত ঠাণ্ডা দিনত এয়া সকলো ঘৰতে এনেকুৱা জুহালৰ চৌকা থাকে আমাৰ ঘৰতো এয়া বাহিৰত এটা চৌকা বনাই লৈছো আৰু ইয়াতে ধুনীয়াকৈ ৰাতিপুৱা উঠি আমি এনেকৈ চাহ বনাওঁ আৰু এতিয়া আবেলি হৈছে আবেলি সময়ত এতিয়া হালুৱা বনাইছোঁ আপোনালোককো দেখাই দিছোঁ কেনেকৈনো হালুৱা বনাই আপোনালোকে জানেই চাগে আমি প্ৰথমবাৰ বনাইছোঁ ইয়াত আৰু কিবা কিবি দিব পাৰে মই অকল তেজপাতটোহে দিম ইয়াতে হালুৱাৰ লগত আপোনালোকে নাৰিকল ৰুকিও দিব পাৰে কিন্তু আমাৰ ইয়াতে নাৰিকল নাই নাৰিকল আছে কিন্তু কাইলৈ সৰস্বতী পূজাৰ কাৰণে আনি থৈ দিছোঁ সেইকাৰণে লোৱা নাই নাৰিকল এনেকেই চলি যাব আৰু ভণ্টি মা দাদা মইহে খাম আৰু হৈ যাব লৰাই দিওঁ চাউল দি দিলে খিচিৰিয়ে হৈ যাব এতিয়া দিম মই গাজৰখিনি ৰুকা গাজৰখিনি দেখুৱাই দিয়া এয়া হৈছে ৰুকা গাজৰখিনি ইয়াতে মই এতিয়া ধুনীয়াকৈ দি দিম ধুনীয়াকৈ দেখাম ৰ'ব ফাৰ্ষ্টে মোকতো গাজৰখিনি দি ল'ব দিয়ক মই দেখাই দিম পইও গৈছে অলপ দিয়া হৈ গ'ল গাজৰ দিয়া পই গৈছে এতিয়া অকণমান লৰাই দিয়াৰ পিছত এয়া জুই নাইকিয়া হৈ গ'ল আকৌ মই জুই ফুকি দিম এতিয়া ফুকি দিলে চাই নপৰিব নেকি ঢাকন মাৰি দিম ন লৰাই দিওঁ বহাই দিয়া তুমি বৰকৈ দিবা জুইডাল নমাবলৈ নিদিবা আকৌ হ'ব এতিয়া ইয়াতে লৰাই দিম মই গাখীৰখিনি পিংক কালাৰ হৈ গ'লগৈ
কালাৰটো ধুনীয়া দেখে ন বগা কালাৰটো ধুনীয়া দেখে তেজপাতটো নাইকিয়া হৈ গ'লগে আছে কিয় নাইকিয়া হৈ যাব তলত আছে ন অকণমানে বনাইছো ন চিটি কৰিলে পৰ্বতৰ কাৰণে এনেকে দিছো এতিয়া ঢাকি দিওঁ জুইটো পানী দিয়া জুই বেছিকৈ দিয়া জুই বেছিকে দিওঁ এই ধোঁৱাখিনি উৰি যাব যে এতিয়া মই এইখন ঢাকনখন মাৰি পেলাই খৰি সোমোৱাই দিয়া আৰু খৰি সোমোৱাই দিয়া আকৌ খৰি সোমালেহে জুইডাল জ্বলিব ঢাকনিখন দি দিয়া ঢাকনখন দিলোঁ এই ঢাকনখন দিলেও ঢাকনহে আছিলে ঢাকন ইয়াতে মই এতিয়া খৰি সোমোৱাই দিম মানুহজনী দেখাই দিছে বাই 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 আজি আমি যা হালৱা খাম কিন্তু আপোনালোকক খুৱাই দিম দেই এতিয়া মই জুই বাঁহ খৰি সোমোৱাই দিয়া বাঁহ খৰি ক'ত খাওঁ না এই বাঁহ খাবা বনাই খাব পৰা হৈছে নি এতিয়া মই ধুনীয়াকৈ জুইডাল লগাই ল'লোঁ আৰু এতিয়া বহুত ধুনীয়াকৈ উতলিছে এতিয়া আৰু চিন্তা নাই আৰু যেতিয়া উতলিব হ'লে খাম হৈ যাব নিজে বনাইছা ভাল হ'লেও খাবা বেয়া হ'লেও খাবা তুমিও খাব লাগিব এইটো উতলিছে ভালকৈ জুই ধৰিব পাৰিব লাগিব অকল গেছত কাম কৰিলে নহ'ব নহয় জুই কামো জানিব লাগিব এতিয়া হাতটো উঠাব নোৱাৰা হৈ যায় অলপ দিয়া লৰাই থাকা লৰাই থাকিলে একো নহয় পৰি থাকিব লৰাই দিয়া খৰকৈ পৰি থাকিব নপৰে দিয়া লৰাই থাকা তুমি কিমান ধুনীয়াকৈ উতলি আছে ন কমিছে 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 মই এতিয়া হাতটো উঠাবই নোৱাৰা হৈ গ'লো তেজপাতটো চোৱাচোন কেনেকুৱা হৈ গ'লগে এটা জলকীয়া নিচিনা হৈ গ'লগে গাজৰ কেইটা লৈছা গাজৰ দুটা মই মানে তিনিটা লৈছিলোঁ মায়ে ক'লে দুটাই হৈ যাব কাৰণ আমি দুজনী আৰু দাদাও অকণমান খাব আমি তুমি খাবা দাদা আৰু বা আৰু ভণ্টি গোটেইকেইজনে মিলিজুলি ভণ্টি মানে কেইটা হ'ল ভণ্টি মানে তুমি বা আৰু দাদা কেইটা হ'ল তোমালোক কেইটা তিনিটা হা তিনিটা পাৰিছা ক'বলৈ পাৰিছে আৰু তাৰ কাৰণে এবাৰ অংকুৰ শ্ৰেণীহে এবাৰ বছৰেকীয়াৰ পৰীক্ষা দিয়াৰ পিছত মুকুল শ্ৰেণী পাবগৈহে মই মুকুল শ্ৰেণী পাবলৈ কি লিখিব দিব মুকুল শ্ৰেণীত বহি লিখিব লাগিব বহীত লিখিব লাগিব ন ককল ক খলম এনেকৈ লিখা থাকিব ককল ক খলম এনেকৈ লিখিব লাগিব এতিয়া চোৱাচোন তুমি গাজৰ হালোৱা আমি কিহে বনাইছোঁ কোৱাচোন কি দি বনাইছোঁ গাখীৰ দি থা চেনি দি থা আৰু গাজৰ দি থা হৈ যাব আৰু কি দিছোঁ আৰু তেজপাতা দি থা আমি এতিয়া নাৰিকল দিব পাৰোঁ কিন্তু নাৰিকল কাইলৈ সৰস্বতী পূজাৰ কাৰণে আনিছে হয় আৰু তেজপাতটো খাওঁ দিয়া খাব পৰা হয় খাব পৰা হ'ল না নাই হোৱা সিজিব লাগিব খাব পৰা হয় মা সিজিব লাগিব তেতিয়া এনেকুৱা মই খাওঁ ৰেডি আৰু এতিয়া খাব আমাৰ মহাৰাণী
আকৌ মই খাম আৰু মোৰ দাদাই খাব বা আগে ভাগে ল'লে দেই এতিয়া মুখত সোমাই দিয়াচোন এপিচ আহিছে কৰ গৰম কাৰণে ল'বলৈ আহিব কেনেকুৱা লাগিছে কৈ দিয়া ভাল লাগিছে ভালে লাগিছে এতিয়া মানে দাদাই টেষ্ট কৰিবা আৰু কি খায় মোৰতো আপোনালোকেও বনাই খাব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে লগ পাম আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই